জুবিন গাৰ্গক কোনেও হত্যা কৰা নাছিল। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত কোনেও হত্যা কৰা নাছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ একেবাৰে স্বাভাৱিক আছিল। স্বাভাৱিকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰত ইয়থ পাৰ্টি কৰিবলৈ যোৱা জুবিন গাৰ্গক কোনেও পৰিকল্পিতভাৱে হত্যা কৰা নাই। কোনেও পানীৰ মাজলৈ জোৰ জবৰদস্তি ঠেলিও দিয়া নাছিল জুবিন গাৰ্গক। স্বাভাৱিকভাৱে পানীৰ মাজত তিল তিলকৈ মৃত্যুক সাৱটি লৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গে। জুবিন গাৰ্গক হত্যা কৰা বা জুবিন গাৰ্গক শেষ কৰাৰ কোনো ধৰণৰ তথ্য প্ৰমাণ নাই। নমস্কাৰ, মই শুভম। যোৱা 19 ছেপ্টেম্বৰ 2025 চনত আমি হেৰুৱাইছিলোঁ আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক। ছিংগাপুৰত ইয়থ পাৰ্টিত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। তাৰ পিছৰ পৰিস্থিতি কি হৈছিল সেয়া সকলোৱে জানে। জুবিন কাণ্ডক লৈ হিমন্ত চৰকাৰৰ প্ৰচেষ্টা তথা অসম আৰক্ষীৰ তদন্তৰ অন্তত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হ'বলগীয়া হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত। বৰ্তমান জেলত বন্দী আটাইকেইটা অভিযুক্ত। কিন্তু এতিয়াও ন্যায় পোৱা নাই জুবিন গাৰ্গে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বাট চাই আছে অসমৰ জনতাই। ৰাইজৰ এটাই দাবী, 5 কালপিতক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। পিছে ছিংগাপুৰৰ পৰা হঠাৎ এটা বেয়া খবৰ আহিল। বেয়া খবৰটো হ'ল জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ছিংগাপুৰৰ কৰ্ণাৰ্ছ আদালতে কেইবাটাও শুনানি চলোৱাৰ অন্তত আজি দিলে চূড়ান্ত ৰায়দান। যি ৰায়দানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অসমত। কি কথা উল্লেখ কৰা হৈছে এই ৰায়দানত? কৰ্ণাৰ্ছ আদালতত দিয়া ৰায়দানত কোৱা হৈছে যে কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা এক দুৰ্ঘটনা, যি দুৰ্ভাগ্যজনক ঘটনা, য'ত নেকি ষড়যন্ত্ৰমূলক হত্যাৰ কোনো ধৰণৰ তথ্য নাই। কোনেও জুবিন গাৰ্গক হত্যা কৰা নাছিল। দূৰ দূৰণিলৈকে হত্যাৰ নাই কোনো তথ্য প্ৰমাণ। ইচ্ছাকৃতভাৱে কোনেও জুবিন গাৰ্গৰ সৈতে কোনো ধৰণৰ কাণ্ড কৰা নাই। আনকি ইয়থ পাৰ্টিত থকা সতীৰ্থ হৈ জুবিনক ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো তথ্য প্ৰমাণ নাই। অপ্ৰত্যাশিত আৰু দুৰ্ঘটনাজনিত আছিল জুবিন গাৰ্গৰ মৃত্যু। জোৰ জবৰদস্তি জুবিন গাৰ্গক কোনেও পানীলৈ ঠেলি দিয়া নাছিল। স্ব ইচ্ছাই জুবিনে সাগৰত প্ৰৱেশ কৰিছিল। জুবিনক লগত লৈ যা, জুবিনক লগত লৈ যা, যাই আছে যোৱা। কৰ্ণাৰ্ছ আদালতৰ এই ৰায়দানক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসম ৰাজ্যত। অধিবক্তা অপূৰ্ব শৰ্মা গুৰুত্বপূৰ্ণ মন্তব্য, ছিংগাপুৰৰ আদালতৰ ৰায়দানৰ প্ৰভাৱ নপৰে অসমত। ভাৰতৰ আইন মতে BNSৰ অধীনত বিচাৰ চলিছে, যি 103 ধাৰাৰ অধীনত হত্যাকাণ্ডৰ গোচৰ। তেওঁলোকে পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে, কিন্তু আমি তদন্ত কৰিছোঁ পানীত ডুবালে কোনে, আমাক লাগে পানীত ডুবি মৰিবলৈ দিলে কোনে। সুৰা সেৱন কৰাটো ডাঙৰ কথা নহয়, সুৰা কোনে সেৱন কৰাইছিল সেইটোৱে ডাঙৰ কথা। ইচ্ছাকৃত সুৰা সেৱন কৰা, বল প্ৰয়োগ কৰি সুৰা সেৱন কৰোৱা পাৰ্থক্য আছে। আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ছিংগাপুৰৰ কৰ্ণাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দানক লৈ মুখ্যমন্ত্ৰী ক'লে, ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। উদ্দেশ্য প্ৰণোদিতভাৱে মদ খুৱাইছিল জুবিন গাৰ্গক। ষড়যন্ত্ৰমূলকভাৱে অমৃতপ্ৰভাই মদ খুৱাইছিল জুবিন গাৰ্গক। অসমৰ ৰাইজে আজি বুজি পাইছে আমি ভাল কাম কৰিছোঁ। ছিংগাপুৰৰ আদালতৰ ৰায়দানে আমাৰ গোচৰটোক আৰু শক্তিশালী কৰিব। ছিংগাপুৰৰ জাজমেণ্টটো আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে যে মদটো খাইছিলে কিন্তু খুৱাই দিয়া হৈছিলে। গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৱে আমাৰ কেছটোক শক্তিশালীহে কৰিব। কাৰণ ছিংগাপুৰ কোৰ্টে ক'লে যে 380 ml তাত লিকাৰ পোৱা গৈছে। আমিও একেটাই কথা কৈছোঁ। ছিংগাপুৰে ক'লে আগদিনাখন ৰাতিৰ পৰা খুৱাইছে, আমিও কৈছোঁ ৰাতিৰ পৰাই খুৱাইছে। খালি আমি কৈছোঁ যে তেওঁক খুৱাই দিয়া হৈছিল, উদ্দেশ্য প্ৰণোদিতভাৱে খুওৱা হৈছিল। সেইকাৰণে
মই প্ৰথমৰ পৰাই কৈছোঁ যে অসম পুলিচে ছিংগাপুৰতকৈ বেছি ভাল কাম কৰিব পাৰিব। সেইকাৰণে কোনোবাই কৈছিল যে অসম চৰকাৰে ছিংগাপুৰ যাব লাগিছিল। আজি যদি আমি ছিংগাপুৰ গ'লোহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন? আজি ইমান দিনে অখিল গগৈ, দুলু আহমেদ এইবিলাকে কি কৈ আছিল যে আমি ছিংগাপুৰ যাব লাগে। ছিংগাপুৰ গ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন আজি? সেইকাৰণে আমি ৰাইট কাম যে কৰি আছিলোঁ, আজিৰ জাজমেণ্টটোৱে তাক প্ৰমাণ কৰিছে। আৰু আমাৰ কথাৰ লগত তাৰ একো পাৰ্থক্য নাই। তেওঁলোকেও কৈছে ৰাতিৰ পৰাই মদ খুওৱা হৈছিল। আমিও কৈছোঁ যে অমৃত প্ৰভাই ৰাতিৰ পৰাই তেওঁক এটা ষড়যন্ত্ৰৰ আধাৰত মদ খুৱাইছিল। গতিকে আজি অন্ততঃ অসমৰ মানুহে বুজি পাব যে আমি যিমান চিনচিয়াৰলি কাম কৰিছোঁ ৰাজনীতিৰ পৰা দূৰত থাকি, ছিংগাপুৰত গ'লে সেই কেতিয়াও আমি নাপালোহেঁতেন। কিন্তু কিমান আমাক গালি পৰা হৈছিল, ছিংগাপুৰ কিয় যোৱা নাই, ছিংগাপুৰত কিয় যোৱা নাই। আমি জানিছিলোঁ যে বেংক একাউণ্ট ইয়াত, ষড়যন্ত্ৰ অসমত হৈছে, তাতে গৈ আমি কি কৰিম। আৰু আজি ছিংগাপুৰৰ জাজমেণ্টটোৱে প্ৰমাণ কৰিছে যে আমি ছিংগাপুৰত নোযোৱাটো কিমান ভাল। এতিয়া লক্ষণীয় হ'ব জুবিন গাৰ্গৰ ন্যায়ৰ বাবে গঠন হোৱা ফাষ্ট ট্ৰেক আদালতে কেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত ছবিখন স্পষ্ট কৰে, কেতিয়া ন্যায় দিয়ে জুবিন গাৰ্গক, তাৰ ওপৰত দৃষ্টি নিবদ্ধ অসমৰ জনতাৰ।